ভোটার কার্ড থাকিলে সাবধান। যদি আপোনাৰ ভোটাৰ কাৰ্ড আছে তেন্তে এইটো কাম কৰক, অন্যথা জেলত যাব লাগিব আপুনি। ভয়ংকৰ বিপদত পৰিব আপুনি। হয়, আপুনি ঠিকই শুনিছে। যদি আপোনাৰ ভোটাৰ কাৰ্ড আছে তেন্তে এতিয়াই এইটো কাম কৰি লওক, অন্যথা আপুনি জেলত যাব লাগিব, লগতে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। ভোটাৰ কাৰ্ড থকাসকলক লৈ ভাৰতীয় নিৰ্বাচন আয়োগে কি কৈছে, কি কাম কৰিব দিছে আৰু কেনেকৈ কৰিব, সবিশেষ তথ্য জনাই আছো। আপুনি ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ভোটাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ। যদি আপোনাৰ দুখন ভোটাৰ কাৰ্ড আছে তেন্তে সাৱধান, সোনকালে ফৰ্ম 7 ফিল আপ কৰি জমা দিয়ক, অন্যথা আপুনি যাব লাগিব জেললৈ। এই সন্দৰ্ভত ডাঙৰ ঘোষণা ভাৰতীয় নিৰ্বাচন আয়োগৰ। দুখন ভোটাৰ কাৰ্ড যদি আছে তেন্তে সাৱধান, তদন্তত ধৰা পৰিলে যাব লাগিব জেললৈ। দুখনকৈ ভোটাৰ কাৰ্ড যদি আছে আৰু এখন ভুৱা বুলি ধৰা পৰে তেন্তে লগে লগে যাব লাগিব জেলত। দুটাকৈ পৃথক পৃথক এলেকাত যদি ভোটাৰ কাৰ্ড দুখন আছে তেন্তে সেয়া অপৰাধ। নিৰ্বাচন আয়োগে পৰীক্ষা কৰি সিদ্ধান্ত ল'ব কোনখন ভোটাৰ কাৰ্ড আচল। ইপিক নাম্বাৰ পৰীক্ষা কৰি সিদ্ধান্ত ল'ব নিৰ্বাচন আয়োগে। আৰু পৰীক্ষাৰ পিছত ভুৱা বুলি যদি প্ৰমাণ হয় তেন্তে জেল পৰ্যন্ত হ'ব পাৰে আপোনাৰ। প্ৰথমতে সেই ব্যক্তিজনৰ বিৰুদ্ধে দাখিল কৰা হ'ব FIR আৰু লগতে ভৰিব লাগিব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা। দুখন ভোটাৰ কাৰ্ড থকা লোক দেশত বৃহৎ সংখ্যক আছে বুলিও মন্তব্য কৰিছে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগৰ হাতত ইতিমধ্যে এই কথা ধৰা পৰিছে। ভাৰতত দুখনকৈ ভোটাৰ কাৰ্ড থকাটো অপৰাধ। কোনো এজন ব্যক্তিৰ এটা এলেকাতহে ভোটাৰ তালিকাত নাম থাকিব পাৰে। যদি দুখন ভোটাৰ কাৰ্ড আছে তেন্তে এতিয়াই ফৰ্ম 7 ফিল আপ কৰি জমা দিয়ক আৰু এই সন্দৰ্ভত আপুনি আপোনাৰ স্থানীয় BLOৰ সৈতে যোগাযোগ কৰক। এই নিৰ্দেশনা দিছে ভাৰতীয় নিৰ্বাচন আয়োগে। দুখন ভোটাৰ কাৰ্ড যদি আছে তেন্তে সাৱধান, তদন্তত ধৰা পৰিলে যাব লাগিব জেললৈ। দুখনকৈ ভোটাৰ কাৰ্ড যদি আছে আৰু তাৰ ভিতৰত এখন ভুৱা বুলি ধৰা পৰে তেন্তে আপোনাৰ লগে লগে জেল নিশ্চিত। দুটাকৈ পৃথক পৃথক এলেকাত যদি ভোটাৰ কাৰ্ড দুখন আছে তেন্তে সেয়া অপৰাধ। নিৰ্বাচন আয়োগে পৰীক্ষা কৰি সিদ্ধান্ত ল'ব কোনখন ভোটাৰ কাৰ্ড আচল। ইপিক নাম্বাৰ পৰীক্ষা কৰি সিদ্ধান্ত ল'ব নিৰ্বাচন আয়োগে। আৰু পৰীক্ষাৰ পিছত ভুৱা বুলি যদি প্ৰমাণ হয় তেন্তে জেল পৰ্যন্ত হ'ব পাৰে আপোনাৰ। প্ৰথমতে সেই ব্যক্তিজনৰ বিৰুদ্ধে দাখিল কৰা হ'ব FIR আৰু লগতে ভৰিব লাগিব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা। দুখন ভোটাৰ কাৰ্ড থকা লোক দেশত বৃহৎ সংখ্যক আছে বুলি মন্তব্য নিৰ্বাচন আয়োগৰ। ভাৰতত দুখনকৈ ভোটাৰ কাৰ্ড থকাটো অপৰাধ। কোনো এজন ব্যক্তিৰ এটা এলেকাতহে ভোটাৰ তালিকাত নাম থাকিব পাৰে। যদি দুখন ভোটাৰ কাৰ্ড আছে তেন্তে ফৰ্ম 7 ফিল আপ কৰি জমা দিয়ক আৰু এই সন্দৰ্ভত স্থানীয় BLOৰ সৈতে যোগাযোগ কৰক। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে ভোটাৰ কাৰ্ড বৰ্তমান সময়ত কিন্তু সকলোৰে আছে। যিহেতু আপুনি ভাৰতীয় নাগৰিক, গতিকে আপোনাৰ ভোটাৰ কাৰ্ড থকাটো সাধাৰণ কথা বা এইটো বাধ্যতামূলক। আৰু যদিহে কোনোবাই ইয়াৰ ভিতৰত 2 নম্বৰী কৰি এটাৰ ঠাইত দুটাকৈ ভোটাৰ কাৰ্ড বনাই লৈছে, 2 ঠাইত ভোটত নাম উঠাইছে ভোটাৰ লিষ্টত, তেন্তে সেইসকল ব্যক্তি সাৱধান হৈ যাওক। দেশজুৰি অভিযান আৰম্ভ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। যিসকলৰ 2টা ভোটাৰ কাৰ্ড আছে তেওঁলোকে অতি সোনকালে ফৰ্ম 7 ফিল আপ কৰি জমা দিয়ক, অন্যথা যদি নিৰ্বাচন আয়োগৰ তদন্তত আপুনি ধৰা পৰে তেন্তে আপোনাৰ জেল নিশ্চিত, লগতে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আপুনি। আৰু এই কাম কৰিবলৈ আপুনি স্থানীয় BLOৰ সৈতে যোগাযোগ কৰক।